নমস্কাৰ সকলোকে আৰু এটা বিশেষ ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টোৰ সবিশেষ আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰক আৰু চাই থাকক বহুত দিনৰ পিছত কেমেৰাটো এনেকৈ অন কৰি লৈছোঁ আমি আছোঁ বৰ্তমান নাৰিকলী মন্দিৰত আমি যাব আহিছোঁ এটা বিশেষ স্থানত আৰু ক'ত যাম কৈ আছোঁ শুনক আৰু 9 মাহৰ কাৰণে আমাৰ নৱদা যাবলৈ ওলাইছে মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ হয় কিন্তু কোৱা নাই এতিয়ালৈকে ক'ত যাই আছোঁ কি কৰি আছোঁ আৰু প্ৰতিবাৰে আবাহন থিয়েটাৰৰ অপেনিঙত মই আহোঁৱেই আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু এইজন হৈছে অভিনেতা আমাৰ নৱদা বহু বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন জয় কৰি আছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় নৱদা হয় ৰাজু ভাইটিৰ নিচিনা আমাৰ ৰাজুক আমি লৈ আহিলোঁ আজি আহিম বুলি ক'লে আচলতে সি প্ৰতি বছৰে আহে এই আবাহনৰ অপেনিঙৰ দিনা আজি আৰু সিও ফোন কৰি ক'লে সেইকাৰণে আহিলোঁ একেলগে আজি বৰ ধুনীয়াকৈ আহিছোঁ এতিয়া মোৰ লগত মোৰ দাদা ককাই দুজন আছে এয়া আমাৰ ধৰ্মেন্দ্ৰ দা একেলগে আছে এতিয়া 9 মাহৰ কাৰণে ওলাইছোঁ আৰু এইটো মোৰ কাৰণে বৰ এটা নতুন পৰিৱেশ নহয় কাৰণ আমি আহিয়ে থাকোঁ প্ৰতি বছৰে আজি মই অন্ততঃ 10-12 বছৰ এই নাট্য জগতৰ লগত জড়িতই হৈ আছোঁ যেতিয়া গতিকে আহিছোঁ বৰ ধুনীয়াকৈ কামখিনি যাতে কৰিব পাৰোঁ এইবছৰ আবাহনৰ 3খন নাটকত 3খন নাটক আছে বৰ ধুনীয়া ধুনীয়া মীনাক্ষীৰ সংগীত সন্ধিয়া অহংকাৰ আৰু আমাৰ গিৰিপ গাৰাপ কইনা আহিছে নতুন সাজে আপোনালোকে আশীৰ্বাদ কৰক নাটক চাবলৈ আহক আৰু আমাৰ যাতে ৰিহাৰ্চেলৰ দিনৰ পৰা আৰম্ভ গোটেই নাট্যযাত্ৰাটো ভালে ভালে যায় তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যিহেতু বহুদিন ব্লগ বনোৱা নাই সেইকাৰণে ক'ত ভিডিঅ' বনাব লাগে পাহৰিয়ে গৈছোঁ আৰু ৰাস্তাত ভিডিঅ' কৰা নহ'ল আমি চিধা আহি পালোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহ আৰু এইবছৰ 3খন নাটকতে আপোনালোকৰ মৰম আশা কৰিছোঁ আপোনালোকৰ সহযোগিতা আশা ৰাখিছোঁ এয়া অঞ্জুবাই পূৰা ৰেডি কৰি আছে যিহেতু খন্তেক সময়ৰ পিছতে আবাহন থিয়েটাৰৰ অপেনিঙৰ মানে আখৰা গৃহ মুকলি কৰিবৰ কাৰণে স্থানীয় বিধায়ক মহোদয় আহিব আৰু প্ৰস্তুতিবা সকলোৰে লগত ফটো উঠাত ব্যস্ত হৈ আছে খুব ব্যস্ততা আৰু আবাহন থিয়েটাৰৰ 3খন নাটকতে প্ৰতি বছৰে আপোনালোকে মৰম দি আহিছে ঋতুদা আৰু ঋতুদাই ক'লে বল মন্দিৰৰ পৰা হয় এবাৰ সেৱা এটা লওঁ নটৰাজৰ বাবাৰ চৰণত পৰি লওঁ 25-26 নাট্যবৰ্ষ আৰম্ভ কৰিম গতিকে আশা কৰিম আগৰ নাট্যবৰ্ষবিলাকত যিদৰে আবাহন থিয়েটাৰৰ জয়যাত্ৰা আছিল তাতকৈ আৰু দুগুণ বাঢ়ক সেইটোৱে আশা কৰিছোঁ বাবে নটৰাজৰ শ্ৰীচৰণত কেতিয়া আহিলে 2 ঘণ্টা আগতে আৰু এয়া হৈছে সঞ্জীৱ দা আপোনালোকে নিশ্চয় জানে সকলোৱে চিনিয়ে পায় আমাৰ মানে গাঁৱলৈ অলপ কান্দি আছে আৰু আমাৰ জ্যেষ্ঠ আছিল আৰু এইখন হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে আবাহন থিয়েটাৰলৈ লিখা এক বিশেষ শুভেচ্ছা বাণী আৰু এইবছৰ আবাহন থিয়েটাৰৰ আখৰা গৃহটো নতুন কৰা হৈছে আখৰা গৃহত য'ত আখৰা কৰিব সেই গৃহটো বেলেগ এটা ৰূপত সজোৱা হৈছে ত' আপোনালোকৰ পৰিৱেশটো চাওকচোন বাৰু আমাৰ এই আজিৰ শুভক্ষণটো প্ৰতি বছৰৰ ধৰি এই বছৰ আমাৰ মাজত উপস্থিত আছে সন্মানীয় স্থানীয় বিধায়ক দিগন্ত কলিতাদেৱ আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠাপক ৰাজজন আমাৰ যিখন মুখপাত্ৰ সম্পাদক গোপাল জেগাত তেখেতক সকলো সময় তেখেতক সহায় কৰিছে সদায় এনেকৈ থাকক আৰু মোৰ নামটো এনেকৈ থাকক ভাল পোৱা ৰাইজৰ মাজতো ময়ো থাকোঁ এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আবাহনৰ 64ম যাত্ৰা
শুভ হওক, আগুৱাই যাওক। কৃষ্ণদা কৃষ্ণ হৈ থাকক, প্ৰাৰ্থনাবিলাকৰ প্ৰাৰ্থ আছে আকাশত, অৰ্জুনৰ ৰস কোনো ৰখাব নোৱাৰে। আমাৰ মাজত নতুন মুখৰ সংযোজন ঘটিছে। এয়া কল্যাণজ্যোতি কোঁৱৰ, বাকী আমাৰ অভিনেতা সঞ্জীৱ শৰ্মা, লাটুমণি ভূঞা, মই নিজে ঋতুৰাজ মহন্ত আৰু অঞ্জুমণি পঞ্জৱতী বৰুৱা, চয়নিকাৰ পৰা আহি পোৱা নাই আৰু বৰ্ণালী বৰুৱাও আছে, আহি পোৱা নাই। তেখেতে দূৰৰ পৰা আহিবতো। আৰু লগতে আছে আমাৰ প্ৰস্তুতি প্ৰভাৱ কোনে চিনি নাপায়। ভাবিছোঁ মানে আজিলৈকে তাকেই দেখি আহিছোঁ মই। মা মীনাক্ষী আহিছে, মীনাক্ষী কমাই আহা। ইয়াকে যে আপোনাৰ প্ৰতিটো কাম, প্ৰতিটো সিদ্ধান্ত আঁৰতে কিবা নহয় কিবা এটা ব্যৱসায়িক স্বাৰ্থ লুকাই থাকে। ব্যৱসায় হয়, দুই কিটাকৈ ব্যৱসায় চলাই থাকোঁ। নিজৰ স্বাৰ্থলৈ কনচিয়াছ নহ'লে চবতে গোট খাই মৰিব লাগিব। যি সঁচা বুলি প্ৰমাণ হয় সেই সঁচা নহয়। আৰু এনেকৈ অনুষ্ঠান শেষ হৈছিল। ৰাতিৰ সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট অভিনেত্ৰী তথা বিধায়িকা আংগলতা বাইদেউ আহিছিলে। আৰু সঁচাকৈ দিনৰ ভাগত হৈ যোৱা ৰাতিৰ অনুষ্ঠানটো আবাহনৰ প্ৰতি বছৰে এই দিনটোত হোৱা প্ৰতিটো অনুষ্ঠানেই বৰ ধুনীয়াকৈ বৰ সফলভাৱে ৰূপায়িত হৈ যায়। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বহুদিন পিছত ভিডিঅ' দিছোঁ, চেষ্টা কৰিম অনাগত দিনত লাহে লাহে আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ দি যাবৰ কাৰণে। আৰু সকলো ভাল থাকক, সকলো হাঁহি থাকক, তাৰে আশা ৰাখিছোঁ। আৰু বাই বাই।